যিটো মানে আমাৰ গাঁৱৰ গোটেইখিনি মানুহ খেতিয়ক বৃত্তিৰে মানুহ খেতিখিনি নহ'লে বহুত প্ৰব্লেম হ'ব না পানীখিনি বিশেষভাৱে বহুত প্ৰয়োজনীয় আছে মানে পানী কি কবি ধন বৰষুণ দিব লাগে খেতিটোৱে মেইন খেতিটো কৰিব লাগিব আমাৰ পানী নাই সেইকাৰণে এইটো কাম কৰিছোঁ পানী লাগে বৰষুণ লাগে। নমস্কাৰ বন্ধু-বান্ধৱসকল, সকলোকে শুভৰাত্ৰি জনাই মই ৰিংকু শৰ্মাৰ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বৰ্তমান সময় হৈছে 1:04, আপোনালোকে চাই লওক 1:04। আজি ৰাতি মাজৰাতি ঠিক মানে ৰাতি যিহেতু ছুটি তো মাজৰাতি বুলিয়ে কৈছোঁ, মাজৰাতিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তাৰ কাৰণটো এইটোৱে, আপোনালোকক মই জনাওঁ, আপোনালোকে জানে, সকলোৱে জানে, আমিও জানো, মানে কোনটো ছাইডত দি আছে কোনটো ছাইডত দিয়া নাই সেইটো মই কথা নকওঁ, কিন্তু মানে আমাৰ বৰ্তমান বৰষুণ নাই, একদম খেতি বাতি কৰিব পৰা নাই, কোনো পথাৰত একদম ধূলা, একদম চপৰ হৈ গৈছে, একদম ধূলা। তো তাৰ কাৰণে কিছুমান আমাৰ পৰম্পৰা আছে, সেই পৰম্পৰাখিনি আপোনালোকেও জানে, আমিও জানো। 1 নম্বৰ কথা হৈছে ভেকুলী বিয়া পাতিব লাগে, তেতিয়া পৰম্পৰা এটা আছে, মানে আগৰ পৰা চলি আহিছে যে বৰষুণ দিয়ে, ভেকুলী বিয়া পাতিলে বৰষুণ দিয়ে। আৰু নহয়তো আৰু এটা কথা আছে যে ঢেঁকীয়ে হওক বা কিবা সেনেকুৱাই হওক, তো চুৰ কৰি আনি মানে ৰাস্তাত থ'ব লাগে বা সেনেকুৱা এটা কিবা আছে, তেতিয়াহ'লে বৰষুণ দিয়ে বুলি কথাবিলাক কয়, আগৰ ককাহঁতে কৈছিল বা আমি দেখিও আহিছোঁ। সেইকাৰণে আমি আজি এই বৰ্তমান 1:05 হৈছে, আমি গোটেইকেইটা ওলাইছোঁ। আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'বলৈ গৈ আছে, তো চাই থাকিব, ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া সকলো গম পাব। বাকী দেখাই আছোঁ ক'ৰ পৰা কি আনো, কেনেকৈ কি কৰোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো এতিয়া আমি গৈ আছোঁ এটা ঢেঁকী আনিব, ঢেঁকীটো আনি চবকেইফালে আন্ধাৰ, একদম একো দেখা নাপায়, টৰ্চ একো জ্বলোৱা নাই। ইফালে আছে মৃদুল কাষত, ক'ত গ'লে মৃদুল? এইটো আছে আমাৰ এইফালে ৰাজু ক'ত আছে? তাত মানে একো দেখা নাপায়, দেখাই আছোঁ কি আনি আছোঁ দেখাই আছোঁ। তো সিহঁতক খেলালোঁ এটা চাইডত, সিহঁতে ঢেঁকী উঠাই আছে, আমি ভাজ কৰাৰ মই জাখাই লৈ আহিলোঁ। কি লৈ আহিছোঁ? জাখাই লৈ আহিলোঁ। এইফালে আমাৰ লগত আৰু দুটা আছে, আৰু বস্তু উঠাই আছোঁ, আপোনালোকক দেখাই আছোঁ, চাই থাকিব। এইফালে ধন আছে, এইফালে চলি, আমি চাৰিটা এটা দলত আছোঁ, আৰু চাৰিটা এটা দল আছে। তো সিহঁতে ঢেঁকী উঠাই আছে, আমি এইবিলাক এটা দুটাকৈ জমা কৰি আছোঁ, বাকী দেখাই আছোঁ, চাই থাকিব। কি লৈছা ধন? চলি শাস্ত্ৰ কি লৈছা? ক'ব বজা ঢেঁকী আহি গ'ল। ঢেঁকী অনা হৈ গ'ল, আমি আছোঁ এতিয়া গোটেইকেইটা। কিন্তু আপোনালোকক এটা কথা কওঁ, আপোনালোকে সকলোৱে জানে, এইটো কিন্তু কোনো ধৰণৰ চোৰ নহয় দেই, এইটো এটা পৰম্পৰা। সেইটোৱে আমি নতুন চলিখিনিয়ে এইটো আজি যিখিনি চলি সেইখিনিয়ে গমেই নাপাব এইটো, কিন্তু আমি দেখা পাইছোঁ বা কোৱা শুনিছোঁ, সেইকাৰণে আমি এইখিনি কৰি আছোঁ। এটা প্ৰবাদ আছে, আগৰ পৰা চলি অহা প্ৰবাদ, সেইকাৰণে আমি এইখিনি কৰি আগবাঢ়ি গৈছোঁ। এইটো কোনো ধৰণৰ চোৰ নহয়, আপোনালোকে আকৌ ভুল নুবুজিব। তো আমি গোটেইকেইটা আছোঁ, তো আৰু এতিয়া ঢেঁকী অনা হৈ গ'ল, তাৰপিছত আৰু হেৰি অনা হৈ গ'ল, এই জাকৈ হৈ গৈছে। তাৰপিছত আৰু এতিয়া বাকী আছে এই নাঙল বাকী আছে, মাটি মই বাকী আছে, এইখিনি আনি আছোঁ, দেখাই আছোঁ। ৰাতিপুৱালৈ নিকালে বাকী আছে, চাই আছোঁ, কৰি আছোঁ। এইবাৰ মাটি মই লৈ আহিলোঁ, মাটি মই এইফালে ডাকুৰা, তাৰো কাম বহুত বাকী আছে, এইবিলাক পুতবা আছে, আনাই হোৱা নাই বস্তু, টাইম লাগিব বহুত। আজি ৰাতি আৰু সোমোৱাটো নহ'ব, এইটো দেখিছোঁ। কিন্তু মাছতে গাইছে, তাৰমানে আজিৰ দিনত এনেকুৱাকৈ আধুনিক হৈ গৈছে মানুহবিলাক, এখন নাঙল বিচাৰি পাওঁ এতিয়ালৈকে, নাঙল এখন নাই, এখন যুঁৱলি নাই, আমি যোগালী বুলি কওঁ, যোগালী এখন নাই, এখন নাঙল বিচাৰি পোৱা নাই, চলি বিচাৰি গৈছে, তাতে পাওঁ কিবাকৈ মাটি মৰিখন আছে। এতিয়া সেইখিনি পৰা কাম কৰি এতিয়া 2:19 হ'ল, এতিয়া বস্তু পুতবা লাগে, কিন্তু নাঙলে বিচাৰি পাওঁ। মই এটা বস্তু আপোনালোকক দেখাম হা, বৰষুণ যে নাই বুলি কৈছোঁ, চাওক আপোনালোক গোটেই পকা চপৰা, এয়া এতিয়া শাওণ মাহৰ পথৰ, এই শাওণ মাহৰ পথত বাৰু পকা চপৰা হ'ব লগা কথা হ'ল কি, গোটাই ধূলা। সেইকাৰণে ভগৱানে চকু মেলি চাওক আৰু
যিটো মানে আমাৰ গাঁৱৰ গোটেইখিনি মানুহ খেতিয়ক বৃত্তিৰে মানুহ। খেতিখিনি নহ'লে বহুত প্ৰব্লেম হ'ব না। পানীখিনি বিশেষভাৱে বহুত প্ৰয়োজনীয় আছে মানে। সেইটোৱে কথা। পানী কি কবি ধন এই বৰষুণ দিব লাগে। কি ক'লে কি কম আৰু খেতিটোৱে মেইন। এতিয়া খেতিটো কৰিব লাগিব, এতিয়া আমাৰ পানী নাই, সেইটো কাৰণে আমি গোটেই এতিয়া এইটো কাম কৰিলোঁ। কাকা আছে, পানী লাগে আমাক, পানী লাগে। বৰষুণ লাগে। তো ৰাইজসকল, আমাৰ কাম শেষ মোটামুটি। ফাৰ্ষ্ট অলপ পিছত মাচোন। আমাৰ মোটামুটি শেষ হ'ল। ইফালে পিছফালে আমি পিছফালে দেখাই দিছোঁ টৰ্চটো। আমি ইফালে আমাৰ কামখিনি কৰিলোঁ আৰু। কিন্তু এটা অভিজ্ঞতা হ'ল, জীৱনত কোনোদিন কৰি নোপোৱা কাম এটা আজি কৰিলোঁ আমি গোটেইকেইটাই মিলি। ইফালে ভাস্কৰ আছে আৰু ইফালে বাকী মৃদুল, চলি, ধন ক'ত গেলি? ইফালে ৰাজুহঁত আছে পিছফালে। আমি মাত্ৰ গোটেইকেইটাই মিলি জীৱনত কোনোদিন নকৰা কাম এটা আজি কৰিলোঁ। এতিয়া যাম ঘূৰা-ঘূৰি। তো ৰাতিপুৱা যদি সাৰি পাওঁ, ৰিয়েকশ্যন মানুহবিলাকৰ কেনেকুৱা হয় দেখাম, আৰু সাৰি নাপালে নাই। আপোনালোকে প্ৰাৰ্থনা কৰক বৰষুণটো সোনকালে দিয়ক, আমাৰ মানুহবিলাক খেতি-বাতি সোনকালে কৰক। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে কেনেকুৱা পালে চাই জনাব, আৰু একো বেয়া চেয়া নাপাব। জীৱনত কোনোদিন নকৰা কাম এটা আজি কৰিলোঁ ফাৰ্ষ্ট টাইমৰ কাৰণে। তো সকলো ভালে থাকক। ৰাতিপুৱালৈ যিহেতু সকলোকে গুড মৰ্ণিং দিছোঁ, দিনটো ভালে ভালে যাওক সকলোৰে। তো আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ। বাই বাই।